আজিৰ ভিডিঅ'ত আমি টিআৰ, এআৰ আৰু এমআৰৰ সম্পৰ্ক দেখুৱাম। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোকে স্বাগতম জনাইছোঁ লেটছ জইন চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত আমাৰ যি টপিক টিআৰ, এআৰ এণ্ড এমআৰৰ সম্পৰ্ক দেখুৱাম। তো আজিৰ ভিডিঅ'ত আমি দেখুৱাইছোঁ টিআৰ। Y0 টিআর here to MR. এটা অলপমান বেকা হৈছে নেকি? এইটো আমি দিছোঁ টপ পইণ্ট বুলি। আৰু ইয়াৰ পৰা আমি দেখিব পাৰোঁ যে যদি আমি সম্পৰ্কটো লিখিব যাওঁ, ফাৰ্ষ্ট সম্পৰ্ক কি হ'ব? যেতিয়া টিআৰ বৃদ্ধি হৈ আছিল তেতিয়া এআৰ আৰু এমআৰ বৃদ্ধি হৈ আছে। ২ নম্বৰ সম্পৰ্ক দেখাব পাৰোঁ কি? এমআৰ যেতিয়া টিআৰ সর্বোচ্চ বিন্দু পায় টপ পয়েন্ট, তেতিয়া এআর হ্রাস হয় আৰু এমআর শূন্য হয়। আৰু আমি আৰু সম্পৰ্ক দেখিব পাৰোঁ যেতিয়া কি হয়? যেতিয়া টিআর হ্রাস হ'বলৈ ধৰে তেতিয়া এমআর ঋণাত্মক হয় আৰু এআর হ্রাস হয়। এই তিনিটা হ'ল এআৰ, এমআৰ আৰু টিআৰৰ মাজত সম্পৰ্ক। এই সম্পৰ্কটো আমি দেখাব পাৰোঁ এই ডায়েগ্ৰামৰ পৰা। তো সকলোৱে এইবাৰ ভালকৈ চাই ল'ব, নুবুজিলে ভিডিঅ'টো ভালকৈ চাই ল'ব, সকলোৱে ভালকৈ বুজি পাব। তো আজিৰ ভিডিঅ'ত আমি এই টিআৰ, এআৰ আৰু এমআৰৰ যি সম্পৰ্ক, এই সম্পৰ্ক দেখুৱাইছোঁ। আৰু এই সম্পৰ্ক তিনিওটা আমি ইয়াতে লিখি দিছোঁ, তোমালোকে ভালকৈ এবাৰ চাই লওক। তোমালোকৰ পৰীক্ষাত আহি থাকে এনেকুৱা কুৱেশ্যন, আৰু বিশেষকৈ তোমালোকৰ পৰীক্ষাত এই টিআৰ, এমআৰ আৰু এআৰৰ ওপৰত কুৱেশ্যন দিয়ে। তো এইবাৰ ভালকৈ বুজি ল'ব আৰু সম্পৰ্কটো তোমালোকে লিখি ল'ব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। পৰৱৰ্তী ভিডিঅ' তোমালোকে অতি সোনকালে পাই থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
ধন্যবাদ সকলোকে আজিৰ